প্ৰিয় শহীদবৃন্দ, পুৱাৰ সম্ভাষণ জনালোঁ। ৰাতিপুৱাই মোৰ মনটো ভাল লাগিল কাৰণে আপোনালোকৰো মনটো ভাল লাগিবলৈ এটা ভিডিঅ' কৰিবলৈ লৈছোঁ। চাওকচোন, ভাল লাগিবনে বাৰু? মোৰ ভাল লাগিছিল এইকাৰণে এসপ্তাহৰ আগত মই এয়া ঘৰৰ চাদৰ ওপৰত এটা সৰুকৈ প্লাষ্টিক ছিটখনৰ ওপৰতে ভেটি কৰিছিলোঁ, মাটিৰে ভেটি কৰিছিলোঁ আৰু সেই ভেটিটোতে কেইজোপামান এয়া সেউজীয়া শাক খাবৰ কাৰণে লাই পুলি কেইটামান এয়া ৰুই থৈছিলোঁ। চাওক, উশাহ মেলি ওলাইছে, ইমান ভাল লাগিছে। অকল সেয়াই নে, একেবাৰে শাক পাচলিৰ সমাহাৰ। শীতকালীন খাবলগীয়া সকলোবিধ শাক পাচলিয়ে আছে। চাওকচোন, মনটো ভৰি যাব আপোনাৰ। এয়া চাওক, ঘৰত খাবলৈ অনা আলুকেইটা যেতিয়া এলাগি হৈ পৰি ৰয় আৰু গজালি ওলাই তলতে পৰি থাকে, সেইকেইটা আনি মই এইদৰে এই ভেটিটোতে ৰুই দিছিলোঁ। চাওক, কি সুন্দৰকৈ পোখা মেলি ওলাইছে। চাওক, কেনেকুৱা নুদুকাকৈ। চাওক, ভাল লাগিছেনে আপোনালোকৰ বাৰু? ইমান ধুনীয়াকৈ এইকেইটা মই পুলি ৰুওঁতে, অৰ্থাৎ গুটিকেইটা পচাওঁতে সৰ্বভাৰতীয় মহিলা কবি সন্মিলনৰ ৰূপালী জয়ন্তীলৈ আহোঁতে আমাৰ ঘৰতে আহি থাকি যোৱা দীপ্তি আৰু দীপালীয়ে দেখি গৈছিল। আৰু এসপ্তাহৰ পিছত চাওক, কি সুন্দৰকৈ নুদুকা হৈ গজি উঠিছে। দীপ্তি দীপালীৰো চাগে কিমান ভাল লাগিব কথাটো শুনি। মোৰ যে এনেদৰে নুদুকা হৈ পোখা মেলি আলু গছ কেইজোপা ওলাইছে। আপোনালোকৰ ভাল লাগিছেনে বাৰু? চাওকচোন, পাতটোৱে কেনেকুৱা, একেবাৰে পদুম পাত যেন লাগিছে, নহয়নে বাৰু? পদুমৰ পাত যেন, একেবাৰে যেন শ্ৰীকৃষ্ণইহে ইয়াত আহি নাচিবহি তেনেকুৱা লাগিছে, নহয়নে বাৰু? আৰু এইটো কথা বাদেই দিয়ক। চাওক, ই একেবাৰে লাগি হৈ পৰি আছিল নহয়, দুটা মিঠা আলুৰ গুটি। এয়া চাওক, দুটা মিঠা আলু গুটি বুলি নকওঁ, মিঠা আলু একেবাৰে তেতেৰা পৰি গৈছিলে তলতে, একেবাৰে চুকটোতে পৰি থাকোঁতে মই আনি ৰুই থলোঁ। চাওক, গজালি ওলাইছিলে, গজালি ওলোৱা দেখি ৰুই থলোঁ। কি সুন্দৰ পাত। চাওক, ইমান ধুনীয়া পাত, নহয়নে বাৰু? দেখিয়ে মৰম লাগি গৈছে। চাওক, একেবাৰে। আৰু এয়া চাওক, লগতে এয়া মূলা দেখিছেনে না, পালেঙো। এইয়া চাওক।